Friends, welcome to my channel. আজি এটা নতুন ভিডিঅ' মতে নতুন সময়ত নতুন বছৰত আপোনালোকৰ বাবে আহিছো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো নাপাহৰিব কিন্তু দেই, সাবস্ক্ৰাইবটো কিন্তু কৰিয়ে থব। আপোনালোকে চাগে থাম্বনেইলখন দেখি পেলাই জানিছে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাইছো। হয়, আজি ভিডিঅ'টো ফটোৰ ওপৰতে বনাইছো। পৃথিৱীৰ প্ৰথম ফটোখন কেনেকুৱা আছিলে বা সেইখন ফটো কোনেনো উঠাইছিলে সেইটো হয়তো আপোনালোকে আজিলৈকে নাজানে বা দেখা নাই। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই। প্ৰথম ফটোখন জোচেফ নাইচফ'ৰ নিপছে উঠাইছিলে 1826 চনত। আজিৰ পৰা 200 বছৰৰ আগতে উঠাইছিলে সেই ফটোখন। এইখনেই হৈছে আপোনালোকৰ স্ক্ৰীনত দেখুৱাই দিছোঁ। এইখনেই হৈছে পৃথিৱীৰ প্ৰথম ফটো হয়, মানে চাই লওক। এই ফটোখন উঠাবলৈ 8 ঘণ্টা সময় লাগিছিলে আৰু এই ফটোখন কেমেৰা অবস্কিউৰা নামৰ এটা টেকনিকৰ সহায়ত উঠোৱা হৈছিলে, যিটো টেকনিক কেমেষ্ট্ৰি নলেজ ইউজ কৰি পেলাই বনোৱা হৈছিলে। আৰু এইখনে চাই লওক, এইখন ফটো মই ধুনীয়াকৈ স্ক্ৰীনত দেখুৱাই দিছোঁ। এইখনৰ এটা বেলেগ ৰূপত দেখুৱাই আছোঁ। চাওক, দুখন তেওঁ খিৰিকীয়েদি উঠাইছিলে, দুখন ছাদ আছে আৰু তলতো এখন ছাদ আছে। সেই ছাদখনৰ তিনিখন ছাদৰ মাজত উঠোৱা হৈছে এই ফটোখন। আপোনালোকে হয়তো দেখি পেলাই ধৰিব পাৰিছে। আগৰ ফটোখনত হয়তো ধৰিব নোৱাৰে কাৰণে মই ছেকেণ্ড ফটোখন দেখুৱাই দিছোঁ। এইখনেই পৃথিৱীৰ প্ৰথম ফটো হয় আৰু এই ফটোখন যিটো কেমেৰা অবস্কিউৰা, মই কৈছোঁ কেমেৰা অবস্কিউৰা টেকনিকৰ সহায়ত উঠোৱা হৈছে। এই টেকনিকটো কেনেকৈ উঠোৱা হৈছিলে আপোনালোকক কৈ আছোঁ। এটা বক্স হয়, তাৰ এটা বেৰত বিটুমিন প্লেটছ নামৰ এটা প্লেট লগাই থোৱা হয়, যিটো মানে ফকাছ আহি পেলাই সেই প্লেটখনত পৰেহি। সেই প্লেটখনে 8 ঘণ্টাত সেই ফকাছটো কেপচাৰ কৰি পেলাই তাক সংৰক্ষণ কৰি পেলাই ৰাখি দিয়ে। সেই টেকনিকৰ সহায়তে কেমেষ্ট্ৰি নলেজ ইউজ কৰি যিটো টেকনিক বনোৱা হৈছিলে, সেই টেকনিকৰ সহায়তে সেই ফটোখন উঠোৱা হৈছিলে। আৰু তাৰপিছত আপোনালোকৰ এতিয়া ছেকেণ্ডটো কৈ আছোঁ। পৃথিৱীৰ প্ৰথম ৰঙীন ফটোখন, ভাবক, এইখন ব্লেক এণ্ড হোৱাইট ফটো আৰু পৃথিৱীৰ প্ৰথম ৰঙীন ফটোখন। পৃথিৱীৰ প্ৰথম ৰঙীন ফটোখন থমাছ চুটনে উঠাইছিলে 1861 খ্ৰীষ্টাব্দতে উঠাইছিলে। পৃথিৱীৰ ৰঙৰ ফটোখন আপোনালোকৰ স্ক্ৰীনত দেখুৱাই দিছোঁ, সেইখন চাই লওক ভালদৰে স্ক্ৰীনত। এইখনেই পৃথিৱীৰ প্ৰথম ৰঙীন ফটো হয় আৰু কিছুমান ৰবৰ বেণ্ডৰ গোট খুৱাই পেলাই উঠোৱা হৈছিলে এই ফটোখন। আৰু আজিকালিতো জানেই কেমেৰা মানে মোবাইল মানে কেমেৰা। আজিকালি 8 ঘণ্টা কি এই মিনিটতে কিমান ফটো কেপচাৰ হৈ যায়। আজিৰ ভিডিঅ'টোত আপোনালোকৰ এই দুখন ফটোৱে দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি থাকিব, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে তেতিয়াহে মোৰ নতুন ভিডিঅ' বা ধুনীয়া ভিডিঅ' বনাবলৈ মন যাব, নহয় জানো? লাইক কৰিব আৰু কমেণ্ট এটা দিবলৈ কিন্তু নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।